নিৰ্মালী এতিয়া বনাই আছে জয় হনুমানৰ মেকিং আপোনালোকে পাই থাকিব ৰেগুলাৰলি নিৰ্মালীৰ এই পেজটো আৰু ইনষ্টাগ্ৰাম প্ৰফাইল ফ'ল' কৰক য'ত আপোনালোকে জয় হনুমানৰ প্ৰতিটো খবৰ প্ৰতিদিনৰ খবৰ পাই থাকিব এয়া মাজনীয়ে ব্লগ কৰি আছে প্ৰডিউসড বাই তুলি বুঝিছে নাকি আৰু এটা বস্তু কি জানে না ওয়েনেট আছে 3 মান ড্ৰেছ 3 জোৰৰ বেলে কিবা হেৰি নাই কিবা কিবা নাই বিলাকটা হৈ যায় হিলত বেছি গধূলি সময়ৰ গণেশগুৰি শ্বুটিং কমপ্লিট শেষ হৈ যোৱাৰ পাছত এতিয়া বহুত বেছিয়ে বৰষুণ দিলে সেইটো কাৰণে এতিয়া মানুহবিলাকৰ ভিৰ লাগিছে আমাৰ প্ৰথমটো দিনৰ কাৰ্যসূচী বহুত জলদি শেষ হ'ল জাষ্ট বিকজ ৰেইন বহুত বেছিয়ে বৰষুণ দিলে আৰু সেইটো কাৰণে এতিয়া আমি গৈ আছোঁ ঘৰত এফালে শৰ্মাদা he is very একদম upset right now আজি নেক্সট ডে আমি শ্বুটিং কৰিবলৈ আহিলোঁ আনিটি লোকেশ্যনত আৰু যিসকল লোকে চিনেমাখন চাইছে তেওঁলোকে নিশ্চয় দেখিছে যে যিখিনি আমাৰ পলিটিচিয়ানৰ ৰোল আছিলে এক্টিং সেইখিনি চাগে চালে গম পাব যে এইটো ঘৰত আচলতে আমাৰ শ্বুটিং হৈছিলে আৰু আমাৰ শ্বুটিংবিলাক আচলতে বহুত ধুনীয়াকৈ কৰিছিলোঁ কাৰণ আমাৰ নিৰ্দিষ্ট এটা সময় আৰু সেই সময়ত সকলোৱে আহি পাওঁ তাৰপিছত ব্ৰেকফাষ্ট কৰি এতিয়া আটাইগৰাকী ইয়াতে আমাৰ শ্বুটিং কৰিবৰ কাৰণে ৰেডি হৈছে টেকনিচিয়ানৰ ফালৰ পৰা এক্টৰৰ ফালৰ পৰা গোটেইখিনি আৰু জয় হনুমান চিনেমাখনৰ যিমানখিনি বিহাইণ্ড দ্য চিনছ লৈছিলোঁ মই সকলোখিনি আপোনালোকৰ ওচৰত দেখুৱাই যাম তাৰপাছত ক'ব আৰু ইমান হিউজ টিম লৈ পেলাই আমি কামটো কৰিছিলোঁ তাৰপাছতো চিনেমাখনক লৈ যিসকল লোকে বিতৰ্ক কৰিছে আচলতে এবাৰ চোৱাটো উচিত তাৰপাছত আপোনালোকে ক'ব যে চিনেমাখন নামটোক লৈ বিতৰ্ক হ'ল নে কিহক লৈ বিতৰ্ক হ'ল সেয়া মন্তব্য আপোনালোকে নিশ্চয় দিব পাৰিব যি কি নহওক যিহেতুকে কাম কৰিছিলোঁ আৰু সেই কামৰ যি সৰুকৈ আমাৰ BTS আছিলে সেইখিনি মই ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব মানে ইয়াৰ এজন পাৰ্চন আছে All of back up, your back. Your back. I don't know why you Bas, ya te hace. Ini ahi. Itu. গাড়ীখন লগাই দিয়ক ইয়াতে গাড়ীখন লৈ আহক Joseph Kai বেগটো ক'ত গ'ল চাবিটো তাৰ লগতে আছে লগাই দিয়ক চাবিটো পেলাই আমাৰ পৰিৱেশ আৰু এতিয়া আমি উপস্থিত হৈছোঁ সেই বিজি গুদানত আৰু সেইখিনিতে আমাৰ মাৰ্ডাৰ চিনটো যিখিনি আপোনালোকে দেখিবলৈ পাইছে চিনেমাখনত তাতেই হৈছিলে আৰু আমাৰ তাতে দুই এটা চিনছ হৈছিলে আৰু সেই বিজি গুদানটো আছিলে আমাৰ এইখিনিতে মঠঘৰীয়া আৰু আমাৰ শ্বুটিঙৰ লোকেশ্যন প্ৰায় আশে পাশে আছিলে গুৱাহাটীৰ তাৰপিছত মিৰ্জা সেই আশে পাশে আছিলে আমাৰ বেছি দূৰত নাছিলে আৰু তাতে আমি যেতিয়া শ্বুটিং কৰিছিলোঁ একেবাৰে আমাৰ
ৰাতিপুৱা হৈ গৈছিল গধূলিৰ পৰা ষ্টাৰ্ট দিছিলোঁ তাৰপিছত আমাৰ ৰাতিপুৱা হৈ গৈছিলে কাৰণ ইয়াতে যিখিনি চিনছ আছিলে সেইখিনি চিনছ ইয়াতে কৰা হৈছিল আৰু তাৰপাছতো আমি কৰিছিলোঁ আৰু প্ৰথম দিনাটো পূৰা বোকা একদম অৱস্থা বেয়া হৈ গৈছিলে কাৰণ তাতে বৰষুণ পৰি আছিলে আমাৰ তেতিয়া শ্বুটিং কৰি থাকোঁতে আৰু এটা চিন কমপ্লিট নহ'ল আৰু সেই চিনটো কৰিবৰ কাৰণে আৰু এদিন তাতে আমাৰ শ্বিডিউল ল'ব লগা হৈছিলে আৰু এনেকৈ কষ্ট হয় যথেষ্ট কষ্ট হয় এখন চিনেমা কৰিব লাগিলে আৰু তথাপিও কৰি ভাল লাগে যিহেতুকে আমি চিনেমা ভাল পোৱা মানুহ চিনেমা কৰি ভাল পোৱা মানুহ চিনেমা চাই ভাল পোৱা মানুহ আচলতে ভাল পাওঁ কাৰণে এই কামটোত কষ্ট হ'লেও কৰি আছোঁ আৰু সেইখিনি সময়ত বহুত মানুহে আচলতে বেজি বুলনত যিহেতুকে শ্বুটিং হৈছিলে বহুত মানুহ চাব আহিছিলে ইয়াৰ ওচৰে পাঁজৰে থকা তাৰপিছত ইয়াৰে কাম কৰা কৰ্মচাৰীসকল সকলোৱে চাব আহিছিলে আৰু তেনেকেই আৰু ইয়াতে শ্বুটিং আৰম্ভ হ'ল এতিয়া মেকআপ চেকআপ কমপ্লিট হৈ যোৱাৰ পাছত গতিকে এনেকেই সৰু সুৰা BTSবিলাক মই দিম যদি চাই ভাল পায় ক'লোৱেই অলৰেডি লাইক কৰি দিবলৈ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই শ্বুটিং ড্ৰপ হৈ গ'ল জাষ্ট বিকজ হেভি ৰেইন আৰু লগতে বহুত কিবা কিবি দিয়ক সেইবিলাক দেখুৱাই থাকিম আপোনালোকক লাহে লাহে আৰু এওঁলোকো মোক বহুত বাধা দিলে আজি হঠাৎ আহি গৈছে ন Hi everyone, welcome back to my YouTube channel. ইফালে দাদা আহিছে মোক ল'বৰ কাৰণে আমি আজি হনুমেনৰ শ্বুটিং আকৌ আৰম্ভ কৰিবলৈ গৈ আছোঁ মতলব 26 আজি ন আজি 26 তো আকৌ ষ্টাৰ্ট হ'ল আমাৰ বৰষুণৰ কাৰণে দুদিন গেপ দিছিলে তো এতিয়া আজি আমাৰ কল টাইম আছিলে 2:30 বাট মোক জলদি উঠালে কাৰণ মোৰ বহুত কেইজনক উঠাব লগা আছে সেইটো কাৰণে এতিয়া আমি পাইছোঁ আহি হাতীগড় চাৰিআলি এইটোৰ ফালে হাতীগড় চাৰিআলি আপোনালোকে দেখিবলৈ পাইছে এইখিনি সময়টো যে ইমান জাম বাপৰে আপুনি ভাত খাই আহিছেনে নাই খাইছে কি খালে মাছ ভাত বা ঠিক আছে আমি পূৰা পেট পূজা কৰি ওলাইছোঁ আৰু আজি আমাৰ লোকেশ্যন ক'ত চন্দ্ৰপুৰ আমাৰ আজি লোকেশ্যনটো হৈছে চন্দ্ৰপুৰ ঠিক আছে চন্দ্ৰপুৰত লগ পাই আছোঁ তাৰপিছত আৰু এজন উঠিলে তোৰ নামটো কোৱা জিন্তু তোমাৰ ঘৰ ক'ত ৰঙিয়া মানে দেৰি হ'ল নেকি আহি পাওঁতে অঁ এনে দাদাই কোৱা মতে গাড়ী এখন বোলে পাৰ হৈ গুচি গ'ল ভাত চাতটো খাই আহিছা পূৰা তাৰমানে আজি আমাৰ হোল নাইট হোৱা কথা আছে এইটো কাৰণে সকলোৱে পেট পূজা কৰি লৈছোঁ তাতে বাৰু খুৱাব তথাপিও ন দিনৰ সাজ এইখনো এখন ব্ৰিজ এইখনো অপেনিং হ'ব আৰু অক্টোবৰ মানত তো সেইটো কাৰণে পূৰা এইবিলাক বনাই আছে দেখিছেনে এয়া বৰ্তমান আমি পালোঁ গণেশগুৰি এইটো গণেশ মন্দিৰটো আমাৰ বিখ্যাত গণেশ মন্দিৰটো জামটো লাগিবই বহুত জাম গৰম ষ্টিল প্ৰথম মই উঠিছোঁ তাৰপিছতে সকলোকে উঠাই আজি লোকেশ্যনটো হৈছে আমাৰ চন্দ্ৰপুৰ গতিকে চন্দ্ৰপুৰত লৈ গৈ আছোঁ আপোনালোকে যদি চিনেমাখন চাইছে নিশ্চয় দেখিছে এটি ঘৰ জ্বলি যোৱা আৰু সেই ঘৰ জ্বলি যোৱা সেই চিনটো কৰিবলৈ আহিছোঁ আমি চন্দ্ৰপুৰত এটা মেডিচিন ফেক্টৰী আছে বহুত দিনৰ আগৰ পৰা বন্ধ হৈ পৰি আছে আচলতে ঠাইডোখৰ একদমেই ভয়ানক আৰু বহুত চাফ চিকুণ কৰিব লগা হ'ল কাৰণ ইয়াতে জংঘল বহুত বেছি হৈ গৈছিলে আৰুতো মানুহে কয় ভূতো আছে মোৰতো বহুত বেছি ভয় লাগিছিল তথাপিও বহুত মানুহ আছে যেতিয়া ভয় চয়বিলাক নোহোৱা হৈ যায় আৰু সেই পাৰ্টটোৰ সেই চিনছখিনি আমাৰ ইয়াতে কৰি লৈছে আৰু ইয়াত য'ত শ্বুটিং কৰিছিলোঁ আমাৰ পূৰা হোল নাইট হৈ গৈছিলে একদম কেইটা দিনৰ 2টামানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ শেষ হৈছিলে ৰাতিপুৱা 6টা বজাত আৰু সেই পাৰ্টখিনি ইয়াতে কৰা হৈছিলে আৰু যিসকল লোকে চিনেমাখন চাইছে তেওঁলোকে হয়তো মনত পৰিব আৰু এয়া বহুত ডাঙৰ এটা মানে বন্ধ মেডিচিন ফেক্টৰী তাতে আমাৰ শ্বুটিং হৈছিলে আৰু ইয়াতে আমাৰ বহুতেই মানে ক্ৰু মেম্বাৰ আছিলে সেইটো কাৰণে ঠাইখিনি যদিও ভয়ানক সেইটো কাৰণে মানে মোৰ মানে ইমান এটা ভয় লগা নাছিল আৰু কাৰণ বহুত মানুহ আছেই যেতিয়া এয়া
ধোৱাটো ইয়াতে দিয়া, ধোৱাটো ফৰগ্ৰাউণ্ডত দিয়া। কেমেৰা আগত দিয়া ধোৱাটো। এই চাইডৰ পৰা ধোৱাটো দি থাকিবা অলপ অলপ। বা বাহিৰৰ পৰা দিয়া। বাহিৰৰ পৰা ধোৱাটো অলপ অলপ। বাহিৰৰ পৰা, বাহিৰৰ পৰা। এয়া হনুমানে চাওক এনেকুৱা ক'ৰবাত দেখিছিলে নেকি হনুমানে এনেকুৱাকৈ বডি বনাই থকা অন ছেট জয় বৰুৱানে চৰি জয় বৰুৱা নহয় জয় দাস য়েছ লুক এট হিম গতিকে আমাৰ এই জয় হনুমান চিনেমাখনৰ BTSসমূহ মই দি যাম আৰু এইটো হৈছে মোৰ প্ৰথমটো পাৰ্ট কাৰণ এটা ভিডিঅ'তে গোটেইখিনি ভিডিঅ'বিলাকতো দিব নোৱাৰিম বহুত বেছি দীঘলীয়া হৈ যাব অলৰেডি দীঘল হ'লেই তথাপি বেয়া নাপাব যদিহে চাই ভাল পায় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এয়া আমাৰ DOP একদম কিমান ওপৰত উঠিছে চাওকচোন কিমান ৰিস্ক লৈ পেলাই কাম কৰিবলগীয়া হয় আৰু সেই মেহনতটো আমাৰ ডাঙৰ পৰ্দাখনত দেখিবলৈ পাইছে যিসকল লোকে চিনেমাখন চাইছে বাকী আমাক মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু নেক্সট ভিডিঅ'সমূহ লৈ আহিম অতি সোনকালে বাই বাই